আৰু গাইজ প্ৰথমবাৰৰ কাৰণে গাঁৱৰ ভিতৰত আমি ফুৰিব আহিছোঁ সকলোকে গুড ইভিনিং। এতিয়া কি খবৰ গাইজ? তেজপুৰৰ পৰা এটা আপোনালোকলৈ চায়েৰি নমস্কাৰ আপোনালোক সকলোকে তেজপুৰৰ গাঁৱৰ পৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু ইয়াত বিশাল তো আজি আমি গৈ আছোঁ অলপ গাঁৱৰ ভিতৰ ফালে মানে ফুৰিব গৈ আছোঁ, তো আপোনালোকে চাই থাকক। যিহেতু আজি ছানডে চ' সেইকাৰণে মানে অলপ ইভিনিং টাইমত ফুৰিব আহিছোঁ, তো সকলোকে গুড ইভিনিং। আৰু এইপিনে এইফালে মানে ৱালখনৰ পিছপিনে আমাৰ তেজপুৰ মেডিকেলখন আছে, আৰু এইপিনে আহি কিনে ধুনীয়া এটা নামঘৰ দেখা পালোঁ। কি বা নামঘৰ এইটো আৰু ভালদৰে দেখা নাই, তো ধুনীয়া নামঘৰ এটা দেখা পালোঁ। আৰু এতিয়া আমি এইফালেৰে গৈ আছোঁ মানে একবাৰ ফুৰিব। আৰু গাইজ মানুহ গাড়ী লৈ ট্ৰেভেলিং কৰি এনেদৰে ভ্লগ বনাই ধুনীয়াকৈ। তো আজি আমি খোজকাঢ়ি ভ্লগ বনাই আছোঁ উইথ কাৰ সৈতে? বিশালৰ সৈতে। তো সেইকাৰণে আপোনালোকে চাই থাকক, অলপ ইণ্টাৰেষ্ট পাব ভ্লগটো চাই কিনে। আৰু এইফালে আমাৰ আহি আছে লগে ভাইটি এজন। ভাইটি কি খবৰ? হাই কৰি দিয়া একবাৰ, থেংক ইউ। আৰু গাইজ প্ৰথমবাৰৰ কাৰণে গাঁৱৰ ভিতৰত আমি ফুৰিব আহিছোঁ বিশালৰ সৈতে। আৰু মানে কি লগ আনিলোঁ মানে মই নিজে ধৰিব নোৱাৰিলোঁ, এই আপিৰ লগতে কথা পাতি থাকে গাইজ এনি টাইম ছোৱালী। আৰু এইফালে ধুনীয়া এখন ফিল্ড আছে, আপোনালোকে দেখা পাইছে এনেবা এইখন। আৰু গাইজ আহি পালোঁ আমি তিনিআলি, মানে এইফালেৰে আহিছিলোঁ। আৰু এইফালেৰে গ'লে কি পাওঁ গম নাপাওঁ, কিন্তু এইফালে গ'লে মেইন ৰোড পাই যাম। আৰু এইফালে এইটো এটা ধুনীয়া নামঘৰ। আৰু আপোনালোকে গাইজ ইয়াৰ যি তেজপুৰৰ নামঘৰ আছে, তো অলপ বেলেগ ধৰণৰ ডিজাইন, তো আপোনালোক দেখাই আছোঁ। আগত দেখিৰ মানে এনেকুৱাকৈ ভগৱানৰ মূৰ্তি থাকিবই মানে। আৰু গাইজ আহি আমি পাই গ'লোঁ একদম ৰাস্তাৰ ওচৰতে তেজপুৰ কেঞ্চাৰ চেণ্টাৰ, আৰু তাৰ কাষতে এখন আছে বিহগুৰি মিনি ষ্টেডিয়াম টুমুকি। তো ইয়াতে ধুনীয়া আৰু মানে ল'ৰা ছোৱালীবিলাকে খেল খেলি থাকে। আমি আহি পাই গ'লোঁ মেইন ৰোড। আৰু মানে এইফালেৰে গ'লে তেজপুৰ ডাইৰেক্ট মেইন টাউন পাই যাব তেজপুৰৰ। আৰু মানে গাইজ ই ভালকৈ চেচ, মানে কি ক'ম আৰু মানে ই ভালকৈ চেচ গাইজ, মানে কি ক'ম আৰু এনেকুৱা জীৱন মানে এনেকুৱা আপি চেচ কৰি দিছে গাইজ। আৰু গাইজ প্ৰথমতে আমি ভাবছিলোঁ কি মানে তেজপুৰখন বহুত চাফা, তো মানে ভাল আৰু পৰিৱেশ ভাল, নেচাৰটো ভাল। কিন্তু এই চাওকচোন গাইজ কিমান লেতেৰা ভাই, কি কৰা তই? বানপানী গৈছে, দোকানতে বানপানী উঠি গৈছে গাইজ। তেজপুৰৰ পৰা এটা আপোনালোকলৈ চায়েৰি কম নেকি বিকা? কম ন? চৰুত লাগে জুই মইনা কলিজা তোমাৰ মুখত মাৰিম থুই। গাইজ আহি পাই গ'লে তেজপুৰ মেডিকেল কলেজৰ ফ্ৰণ্ট, মানে তেজপুৰ মেডিকেলৰ ফ্ৰণ্টৰ চকটো। বহুত ভিডিঅ' বনালোঁ, মানে আজি বহুতখিনি ফুৰিলোঁ আৰু মন নাই আৰু ফুৰিবা। তো আজিলৈ ইমান সেইখিনি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো বাই বাই।